নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক সকলোলৈকে লৈ আনিছোঁ আন এটা ভিডিঅ'। এই ভিডিঅ'টোত আমি অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ওপৰত কিছু কথা জানিবলৈ পাম। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে দৰং আৰু শোণিতপুৰ জিলাত। 2 নম্বৰ প্ৰশ্নটো হৈছে, ওৰাঙক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1999 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে, নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে শোণিতপুৰ জিলাত। 4 নম্বৰ প্ৰশ্নটো হৈছে, নামেৰীক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 1998 চনত। 5 নম্বৰ প্ৰশ্নটো হৈছে, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে ডিব্ৰুগড় আৰু তিনিচুকীয়া। 6 নম্বৰ প্ৰশ্নটো হৈছে, দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 2021 চনত। ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ উত্তৰ হৈছে কোকৰাঝাৰ জিলাত। 8 নম্বৰ প্ৰশ্নটো হৈছে, ৰায়মনাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে কেতিয়া ঘোষণা কৰা হয়? ইয়াৰ উত্তৰ হৈছে 2021 চনত। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে।